Hi, welcome back to my next mini vlog. আজি আকৌ নতুন ভিডিও এটি লৈ আপোনালোকৰ মাজত আহিছো। আজি ভ্লগটো ৰাতি ষ্টাৰ্ট কৰিছো কাৰণ মই আপোনালোকক গাঁৱৰ পৰিৱেশ ধুনীয়া পৰিৱেশ এখন দেখাব চেষ্টা কৰিম আৰু এক্সপ্লেইন কৰিব চেষ্টা কৰিম। আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব বুলি। আজি ভিডিওটো অলপ আন্ধাৰ হৈছে যেহেতু ৰাতিৰ টাইম, তথাপিও আপোনালোকে ভিডিওটো শেষলৈকে চাই যাবচোন। ধুনীয়া সৰু মোমেন্ট কিছু আছে ভিডিওটোত। আশা কৰিছো আপোনালোকক আগৰ দিনৰ কিছু কথা মনত পেলাই দিব বুলি সেইভাবে ভিডিওটো বনালো। আৰু এইফালে আমি জুই পৰাই আছিলো যেহেতু ঠাণ্ডাৰ বতৰ, ঘৰত আলহীও আছিলে। আলহী মানে ডাঙৰ বাইদেউহতে আহি আছিল আৰু ভিনদেউহতেও আছিলে। আৰু ভিডিওটো কিছুদিন আগৰে হয়, মোৰ লেট হ'ল ভিডিওটো আপলোড কৰাতে। আৰু এইফালে চাওকচোন কিবাহৰ আয়োজন চলি আছে আমাৰ ঘৰত। কিহৰ আয়োজন মই নোকোৱালৈকে আপোনালোকে কমেন্টত জনাওকচোন অলপ গেছ কৰি। আৰু এইফালে চাওকচোন গোটেইকেইটাই ব্যস্ত, আমাৰ বেবী হৈছে মানে মোবাইলত ব্যস্ত, ইফালে মানে ভিনদেউ মানে আয়োজনত ব্যস্ত হৈ আছে প্ৰিপাৰেশ্যন কৰাত। আৰু এইফালে বাবুহতে মানে খেলাটো ইহঁতৰ চলিয়ে থাকে। এইফালে আমিও চাই আছিলো কেনেকৈ কি কৰি আছে। আৰু এইফালে আমাৰ টিকলি আপোনালোকক হাই দি দিছে। আমাতকে বেছি সিহঁতৰ এক্সাইটমেণ্ট বেছি যেন পাওঁ। তাৰপিছত আমি ভাতো খাই দিলো সোনকালে, কাৰণ আজি মানে সোনকালে ভাত পানী বনাই খাই আজৰি হ'ম বুলি ভাবি সেইকাৰণে সোনকালে বনাইছিলো আজি ভাতটো। আৰু এইফালে চাওকচোন মানুহবোৰ আহা ষ্টাৰ্ট হ'লেই লাহে আৰু আমাৰ ঘৰত গাঁৱৰ মানুহবোৰ অহা ষ্টাৰ্ট হৈছে। কাৰণটো হৈছে আমাৰ ঘৰত এখন চিনেমা লগাব খুজিছিলে ভিনদেউই, কাৰণ মানে নতুন এখন ফিল্ম এটা ৰিলিজ হৈছে, বড় ফিল্মৰ নামটো কি আছিলে পাহৰিলো। তাত মানে ভিনদেউৰ ডাঙৰ দাদাও কাম কৰিছে। মানে গাঁৱত এনেকুৱা হৈছে মানে বেছিভাগ মানুহৰে মানে টিভি নাই ঘৰত, তো ইয়াতে মানে মেলা চেলা লাগিলে টুৰিং আহে, থিয়েটাৰ আহে, সেইটোৱে গোটেইকেইটাই লগ লাগি সেনেকে চাবলৈ যায়। তো চবে মানে ভিনদেউক মানে ৰিকুৱেষ্ট কৰিলে ফিল্মটো লগাই দে চাওঁ এবাৰ বুলি। তাৰপিছত এইফালে চাওকচোন মানে ইফালে ফিল্ম ষ্টাৰ্টো হৈ গৈছে আৰু চবে বহি গৈছে, কোনোবাই কম্বল লৈ, কোনোবাই কিবা। আমাৰ ঘৰটো যে একদম চিনেমা হল টাইপ মানে ফিল আহি গৈছিলে। ইমান ভাল লাগিছিলে নহয় সেইটো মোমেণ্ট। তাৰপিছত মোৰ ইমান ইণ্টাৰেষ্ট নাই, কিন্তু মোৰ ইণ্টাৰেষ্ট আহি গৈছিলে চাবৰ কাৰণে। কিন্তু কি হ'ব, চাব নিদিয়ে নহয় আমাৰ টিকলিয়ে। এইফালে টিকলি খেলা উৎপাত মানে চলিয়ে থাকে, সেইকাৰণে ভালকে বহি চাবই নোৱাৰিলো, মই নাপালোৱে চাবৰ কাৰণে। আৰু এনেকুৱা সৰু মোমেণ্ট মোৰ গাঁৱত বহুতেই ভাল লাগে, যিটো মই টাউনত দেখিব নাপাওঁ। মই এনেকুৱা টাইপৰ ছোৱালী আছিলো, মানে এনি টাইম ঘূৰা ফুৰা, ফ্ৰেণ্ড চাৰ্কেল মোৰ বহুত আছিলে। তো ফ্ৰেণ্ডৰ লগতে এনি টাইম ঘূৰা ফুৰা। ইয়াতে মই যেতিয়া প্ৰথম আহিছিলো ন, তেতিয়া মোৰ থাকিবৰ কাৰণে ভালে নালাগিছিলে, কিন্তু এতিয়া মোৰ বহুত ভাল লাগে। বজাৰ চজাৰ গ'লে মানে চবে একলগ হৈ কিনে বজাৰত যোৱা, আৰু কিবা হ'লে মানে চবে একেলগে বহি চাহ একাপ খোৱা, মানে বহুতে ধুনীয়া পৰিৱেশ হয় গাঁৱৰ পৰিৱেশ এটা বেলেগে হয়। থেংক ইউ ফৰ ৱাচিং। লগ পাম আকৌ নেক্সট ভিডিঅ', তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।